ইয়াতে সকলোৱে গোট খাইছোঁ আমাৰ CPIM দলৰ জিলা কমিটিৰ সদস্য তথা আমাৰ লোকেল কমিটিৰ সম্পাদক শিক্ষক কৰ্মচাৰী সন্থাৰ এটা সময়ত প্ৰাক্তন সভাপতি সদস্য প্ৰয়াত কমৰেড নীলেশ্বৰ মেধিৰ আজি প্ৰথম বাৰ্ষিক মৃত্যু দিৱস উদযাপন কৰাৰ অৰ্থে আৰু এই উপলক্ষে আজি আমি এই স্মৃতিচাৰণ সভাত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি আমি এখন স্মৰণিকা উন্মোচন কৰিলোঁ। তেখেতৰ আদৰ্শক যাতে আজি আমি জনসাধাৰণৰ মাজত আমাৰ মাজত সদায় জীয়াই ৰাখিব পাৰোঁ, কাৰণ তেখেতেই গোটেই জীৱনটো ভাৰতৰ মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ সদস্য হিচাপে থাকি জনসাধাৰণৰ মংগলৰ অৰ্থে শ্ৰমিক কৃষকৰ মংগলৰ অৰ্থে গোটেই জীৱন তেওঁ কাম কৰি গ'ল। আৰু এইজন কমৰেডক আমি অতি কম বয়সতে হেৰুৱাব লগা হোৱাৰ কাৰণে আজি আমি মৰ্মাহত হৈছোঁ। গতিকে তেখেতৰ আদৰ্শক যাতে আজি আমি সদায় জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আজি আমি ইয়াতে সমবেত হৈছোঁ। ইতিমধ্যে আমাৰ মাজত কেইবাজনো বিশিষ্ট ব্যক্তি আছে, তেখেতৰ শিক্ষক, তেখেতৰ সহকৰ্মী আৰু আমাৰ সকলো পাৰ্টিৰ গুণমুগ্ধ সদস্যসকল উপস্থিত আছে। তেখেতৰ আদৰ্শক জীয়াই ৰখাৰ অৰ্থেই আজি আমি এই স্মৃতিচাৰণ সভাত সকলোৱে সমবেত হৈছোঁ। আগত দিনত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আমি আমাৰ সকলো কমৰেড বা তেখেতৰ গুণমুগ্ধসকললৈ আমি এইটোৱে আহ্বান জনাম যেন তেখেতৰ আদৰ্শক আমি সদায় জীয়াই ৰাখিব পাৰোঁ আৰু তেখেতৰ যে আদৰ্শ সেই আদৰ্শৰ দ্বাৰাই যাতে আমি অনুপ্ৰাণিত হৈ আমিও সমাজৰ মংগলৰ কাৰণে শ্ৰমিক কৃষকৰ মংগলৰ কাৰণে আমি যাতে কাম কৰি যাব পাৰোঁ। আমাৰ পাৰ্টীয়ে তেখেতক সদায় জীয়াই ৰাখিব, তেখেতৰ স্মৃতি সদায় সজীৱ কৰি ৰাখিব আৰু এই আশাৰেই আজি আমি ইয়াত সমবেত হৈ এই স্মৃতিচাৰণ সভাত একত্ৰিত হৈছোঁ।